অসমৰ সকলোতকৈ ডাঙৰ ফাল্টু চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ৰিভিউ কৰিম তেৰে আৰু মেৰে বিংগো তেৰে মেৰে কেনে লাগে খাই ৰিভিউ কৰি। আপোনালোকে যদি খাই পাইছি ভিডিঅ'টো সকলোকে চাওক, খাই যদি পোৱা নাই তেনেহ'লেতো ভালকৈ শেষ কৰি চাওক। এই এডিট নকৰোঁ, মুখখন নেটখাবি। আমি এতিয়া কৰিম লৈ লৈছোঁ আমি কেঁচি, আৰু ইয়াক কেনেকৈ কাটিব লাগে আপোনালোকে চাই লওক। এনেকৈ আপুনি ল'ব, লৈ প্ৰথমে দামটো চাওক। ইয়াত দাম হৈছে, দামটো দেখে দি দামটো ক'ত আছে? ক'ত দাম এইটো নেকি? দাম নাইচোন। দাম আছে ৰ কবে 5 টকা বুলি লেখা। এইটো 5 টকা MRP 5 টকা। তো আমি এইটো খুলিম বৰ্তমান। চাওক আপোনালোকে 6 পেকেট ইনকে ল'ব। অলপমান হেড দেখি দি পোহৰ হওক, বেছি আন্ধাৰ আনিছে। হেড দেখি দিছোঁ অলপমান আন্ধাৰ হৈছে না। এতিয়া আপুনি 6 পেকেট খোলাতে কিন্তু সাৱধান হ'ব। আপুনি এনেকৈ লাহে 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 ইনকে খুলিব। এয়া हम लोगों का खुल गया कुरकुरी। আৰে আমি এতিয়া প্ৰথমতে আমাৰ কাম হৈছে এতিয়া কেই পিচ কুৰকুৰি আহে 5 টকা সেইটো গণবা লাগিব। মই গণি দেখি আছোঁ। কাগজ এখন দিবাৰ বিনা ৰ'ব, এখন কাগজ লৈ আহিছোঁ। ৰ'ব আহিছে কাগজ আমাৰ আহি গ'ল। প্ৰথমতে আটাইতকৈ ডাঙৰ কামটো হৈছে গণবা লাগিল কেই পিচ আছে। এই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 এইখিনি মুখত ভৰাই থওঁ দে, এইখিনি নগনো। আৰু এইখিনিত আমি 2 পিচ ধৰোঁ। এতিয়া আমাৰ টোটেলত আমাৰ কিমান পিচ হ'ল? 30 পিচ। আমি গম পালোঁ যে 1 পেকেট কুৰকুৰিৰ ভিতৰত মানে বিংগো তেৰে ভিতৰত 30 পিচ থাকে আৰু মোটামুটি আপোনালোকে খাব পাৰিব। তো ভিডিঅ'টো এতিয়া শেষ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগছি। আৰু যদি আপোনালোকৰো কাম ধান্দা একো নাই তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। কাম ধান্দা আছে যদি ভিডিঅ'টো লাইক কৰি দিয়ক, আৰু কমেণ্ট এটা নেৰাকৈ নাযাব। পাগল সন্থালে আপোনালোকক স্বাগতম জনাইছোঁ। টাটা বাই বাই।